হেল্ল' বন্ধু বান্ধৱীসকল, আজি ৰেখা কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই বনাবলৈ লৈছোঁ কচু আচাৰ, আৰু সেই কচু আচাৰ মই কেনেদৰে বনাওঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাওক। কুকাৰত আধা পানী দি কচুকেইটা মই বইল কৰি ল'ম। এটা হুইচেল দিয়াৰ পাছত কচুকেইটা খুব ধুনীয়াকৈ সিজি গ'ল। অলপ ঠাণ্ডা হ'বলৈ দি কচুকেইটা মই এটা এটাকৈ গুচাই ল'লোঁ। কচুখিনি অলপ গৰম হৈ থকাত মই চামুচেৰে এনেদৰে ভাঙি লৈছোঁ। ভালদৰে ভাঙি লৈ এতিয়া মই ইয়াত নিমখ আৰু অলপ হালধি দি কচুখিনি আকৌ সানি ল'ম। এতিয়া মই ইয়াত অলপ মিঠাতেলো দি ল'ম। কচুখিনি অলপ ভালদৰে সানি ল'ব, যিহেতু গুটি গুটি কৰি থাকিলে পিছত আচাৰটো খাবলৈ বৰ ভাল নহ'ব। এনেদৰে গামলাতে মই কচুখিনি ৰদাই ল'ম। 2-3 ঘণ্টা ৰ'দত দিয়াৰ পাছত কচুখিনি আচাৰ বনাব পৰা হ'ব। মাজে মাজে কিন্তু এনেকৈ লৰাই থাকিব, তেতিয়া কচুখিনি ভালদৰে শুকাব। কচুখিনি ভালদৰে শুকুৱাই ল'লোঁ। এতিয়া মই এইখিনি আচাৰ বনাই ল'ম। আচাৰ বনাবলৈ লৈছোঁ মিঠাতেল, এটা ডাঙৰ কাজি নেমু, আৰু ইয়াত লৈছোঁ আপোনাৰ সৰু সৰু ৰং জলকীয়াটো গৰম কৰি পিচি লৈছোঁ। তাতে অলপ পাঁচফোৰণ দি দিছোঁ। কেৰাহী গৰম হোৱাত ইয়াত মই তেল দি ল'লোঁ। তেল অলপ সৰহকৈ দিছোঁ, কচু আচাৰত যিহেতু তেল অলপ সৰহকৈ লাগে। তেল গৰম হোৱাত গেছটো অফ কৰি দি মই ইয়াত দুটামান ফোৰণ দি ল'ম। এতিয়া দি ল'ম ইয়াত কচুখিনি। এতিয়া এই জলকীয়া মছলাখিনি ইয়াত দি ল'ম। জলকীয়াটো অলপ সৰহকৈ দিব, তেতিয়া জ্বলা হ'লে আচাৰখিনি খাই খুব বেছি ভাল লাগিব।
এতিয়া ইয়াত এই উলিয়াই লোৱা নেমু ৰসখিনি দি দিম। এনেকৈ ঠাণ্ডা হ'বলৈ দি আচাৰখিনি মই বৈয়ামত ভৰাই লওঁ। এঘণ্টামানৰ পাছত কচুখিনি এতিয়া ভালকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া এই কচুখিনি মই বৈয়ামত ভৰাই ল'ম। দুই তিনিদিন ৰ'দত দিয়াৰ পাছত এই আচাৰ খাব পৰা হৈ যাব। মই কেনেদৰে কচু আচাৰ বনালোঁ তাকেই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।